खुलुमबाय इनसाइड एनि बर'आव आं नोंथांमोनखौ बरायबाय। बाक्सा जिल्ला तामुलपुर आन्चलिकनि सिङाव थानाय गान्धीबारि दालाइसा एबसुनि 20थि बोसोरारि जथुम्माया जोबनानै थांबाय। थांनाय 27 आरो 28 डिसेम्बराव साननैनि हाबाफारिजों खुंफुंजानाय गान्धीबारि दालाइसा एबसुनि बे जथुम्मानि जोबथि सान अदेबानि गेवलां मेलनि हाबाफारियाव मिरु एबसुनि लेङाइ आफादगिरि रोमदोन बसुमतारीजों लोगोसे ओनसोलनि मेलेमजिबि सुबुंफोर आरो एबसुनि माखासे दैदेनगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे मेलाव बाहागो लानानै बर' समाजखौ गोजौ फारसे दावखोहोनायजों लोगोसे मुलुग दरबाराव बयजोंबो सिनायथि जानाय हारि महरै दाफुंनायनि सायाव रोमदोन बसुमतारीया खौरां बिजोंनि गेजेरजों ओरैबादि बुङो। আজি গান্ধীবাৰী ইউনিট কমিটি আফচুৰ 20তম অধিৱেশন চলি আছে। ইয়াৰে যি অন্তিম দিন অপেন সেশন চলি আছে, তাত মই চিফ গেষ্ট হিচাপে অংশগ্ৰহণ কৰিছোঁ। ইয়াতে আহি মই ভাল পাইছোঁ, ভাল লাগিছে। ইয়াৰ যি কমন পিপল হয় তেওঁলোকে যেনেকুৱা অংশগ্ৰহণ কৰিব লাগে এনেকুৱা অংশগ্ৰহণ কৰিছে। আমি নিখিল বড়ো ছাত্ৰ সন্থাই অধিৱেশনৰ জৰিয়তে আমি এইটোৱে ক'ব বিচাৰিছোঁ, আমি নিখিল বড়ো ছাত্ৰ সন্থা এই সময়ত কেইটামান মিছন লৈ কাম কৰি আছোঁ। বড়ো জনগোষ্ঠীক অসমত বা ভাৰতত বা পৃথিৱীত অন্যতম এটা জাতি গঢ়াৰ কাৰণে যি মিছন লৈ কাম কৰি আছোঁ, তাত আমি কমন পিপল যি আছে বা আমাৰ বড়ো জনগোষ্ঠী যি আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ। আমি নিখিল বড়ো ছাত্ৰ সন্থাই যি মিছন লৈছোঁ এই মিছনত চবে অংশগ্ৰহণ কৰে আৰু অংশগ্ৰহণ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ যি প্ৰচেষ্টা তাত মানে চবে সহযোগ বা অংশগ্ৰহণ কৰি বা আমাৰ যি ড্ৰিম আছে আফচুৰ এইটো ফুলফিল যাতে কৰে, তাত আমি দুটামান মিছনৰ কথা আলোচনা কৰিছোঁ। তেওঁকৈ এটা মিছন হ'ল বড়োবা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ, এইটোৰ ওপৰত আমি কাম কৰি আছোঁ। বড়োবা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জত আমি আমাৰ যি সমাজ বড়ো সমাজটো ভালকৈ ভাল বড়ো সমাজ গঢ়াৰ কাৰণে যি প্ৰচেষ্টা বা চেষ্টা কৰিছোঁ এইটো চবেই বুজি পাব লাগিব আমাৰ ৰাইজে, আৰু বুজি পাই আমাৰ ৰাইজ তাত অংশগ্ৰহণ কৰি আমাৰ সমাজটো ভাল গঢ়াৰ কাৰণে বা সমাজ গঢ়াৰ কাৰণে চবে যাতে মনে প্ৰাণে তাত অংশগ্ৰহণ কৰে এইটো আমি ৰাইজক অৱগত কৰাইছোঁ আৰু ৰাইজক আহ্বানো জনাইছোঁ। ইয়াৰ পিছত আমি বড়োবা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জত আমাৰ যি ইউথ আছে, আমাৰ ইউথ যে বেয়া পথত এতিয়া যাই আছে, আমাৰ ইউথবোৰক ভাল পথত অনাৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই যি প্ৰচেষ্টা লৈছে বা যি কাম হাতত লৈছে এইটো যাতে এই কামত যাতে আমাৰ ইউথবিলাকে ভাগ লয়, তাত আমি আমাৰ যি ইউথবিলাকক লৈ আমি যি ভাবিছোঁ বা আমি যি সপোন দেখিছোঁ এই সপোনক যাতে আমাৰ ইউথবিলাকে বুজি পায় বা নিজেও ভাল এজন ইউথ হয় তাৰ কাৰণে যাতে চেষ্টা কৰে, সেইটোৰ কাৰণে আমি আলোচনা কৰিছোঁ বা আমি কৈছোঁ ইউথবিলাকক